हेलो एवरीवन आज 4 मे मोर কাৰণে এটা বিশেষ দিন তথাপিও কাপোৰ এযোৰ ৰেডি কৰিবলৈ আছিল মই আগতে কৰি থৈছিলো কাপোৰযোৰ আজি পঠাবহে লাগে সিলাই পেলাইনি এনেদৰে মই মেখেলা সিলাই ৰেডি কৰি ললো কাপোৰযোৰ আৰু খুব ধুনিয়া এটা কালাৰ ইয়েলো কালাৰ আৰু ইয়েলোত হোৱাইটৰ যেটো ৰেডিমেড লেস হয় সেই লেসেৰে কাম কৰা হৈছে বৰ্ডাৰটোত গুটি বৰ্ডাৰটোতে মই সিলাই দিছো বাকি ভিতৰৰখিনিত মই আঠা লগাই দিছো ধুনিয়াকে ফলকে আৰু এটা মানে ভাল লগা কালাৰ আৰু খুব ধুনিয়া কালাৰটো আৰু লগালগ মই এনেদৰে পেকিং কৰি ললো পঠাবৰ কাৰণে আপোনালোকেও যদি মোৰ পৰা এনেদৰে কাপোৰ লবলৈ বিচাৰে তেনেহলে মোক কন্টাক্ট কৰিব মই ডেসক্ৰিপচনত মোৰ WhatsApp নাম্বাৰটো দি দিম লগতে কেনেকুৱা লাগিছে জনাবচোন আৰু ভিডিওটো প্লিজ লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব কাৰণ মই YouTube জগতখনৰ একেবাৰে নতুন মোৰ খুব কম ভিডিওস আছে বহাগৰ পৰা ভিডিও দিম কে দিব পৰা নাই ভাবিলো আজি এই পেকিং কৰা ভিডিওটোকে